নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি যিহেতু তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দিলে তো পোনপ্ৰথমতে সকলোৱে কমেণ্টত জনাই দিয়া যে কোনে কি ডিভিজন পাইছা আৰু কিমান পাৰ্চেণ্ট পাইছা বেলেগ ইয়াৰতকৈ এইবাৰ কিন্তু মেট্ৰিক পৰীক্ষাত বহুত ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিলে কিয়নো এইবাৰ ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰ বহুত হাৰ্ড আহিছে যদিও এইবাৰ ছ'চিয়েল সায়েন্সত ছাত্ৰ ছাত্ৰীসকলক গ্ৰেছ মাৰ্কছ দি দিছে কিন্তু বহুত ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্কছ দিয়া নাই যাৰ কাৰণে এইবাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে ছ'চিয়েল সায়েন্সত ফেল কৰিছে যি কি নহওক এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি মেট্ৰিকত ফেল কৰিছে সেইসকলৰ বাবে আছে এটা ভাল খবৰ কিয়নো মেট্ৰিকত ফেল কৰিলেও আছে তোমালোকৰ বাবে এটা সুবিধা আৰু এই কথাটো জনাই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেল কৰা সকলে কেনেকৈ পাছ কৰিব ভিডিঅ'টোৰ শেষত জনাইছো কিন্তু ইয়াৰ আগতে তোমালোকে চাই লোৱা যে এইবাৰ মেট্ৰিক পৰীক্ষাত কিমান পাৰ্চেণ্ট ষ্টুডেণ্টছে ফেল কৰিছে আৰু কিমান পাৰ্চেণ্টে পাছ কৰিছে ইয়াত তোমালোকে চাব পাৰিছা যে নাম্বাৰ অফ কেণ্ডিডেটছ এপিয়াৰ্ড অৰ্থাৎ ইয়াত কিমানজনে এক্সাম দিছিলে 4,22,737 গৰাকী তাৰপিছত তলত চোৱা নাম্বাৰ অফ কেণ্ডিডেট পাছড এণ্ড 5% ইয়াত চাব পাৰিছা যে 2,70,471 অৰ্থাৎ 63.98% অৰ্থাৎ টোটেল 4,22,737 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এক্সাম দিছিলে তাৰ ভিতৰত 2,70,471 গৰাকীয়ে পাছ কৰিছে অৰ্থাৎ ফেল কৰিছে 1,52,264 এইবাৰ কিন্তু ফেল কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ বেছি এতিয়া কথাটো হ'ল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এইবাৰ মেট্ৰিক পৰীক্ষাত ফেল কৰিছা তো তোমালোকৰ পাছ কৰাৰ এটা সুবিধা আছে আৰু সেইটো হ'ল যে কম্পাৰ্টমেণ্টেল এক্সাম বহুতেই কৈ আছে যে এইবাৰ বোলে কম্পাৰ্টমেণ্টেল এক্সাম নহয় আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছে যে এইবাৰ কম্পাৰ্টমেণ্টেল এক্সাম হ'বনে নাই আগৰে পৰাই যিহেতু কম্পাৰ্টমেণ্টেল এক্সাম চলি আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে এইবাৰো কিন্তু কম্পাৰ্টমেণ্টেল এক্সাম হ'ব কিন্তু সকলো ছাত্ৰ ছাত্ৰীয়ে কিন্তু কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিব কোনসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব তোমালোকক আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমতে তোমালোকে জানি লোৱা যে কম্পাৰ্টমেণ্টেল এক্সাম কোনসকল ছাত্ৰ ছাত্ৰীয়ে দিব পাৰিব আৰু এইবাৰৰ কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া পাতিব বেলেগ এটা ভিডিঅ' তোমালোকক জনাই দিম কম্পাৰ্টমেণ্টেল এক্সাম টোটেল 3টা ছাবজেক্টত ফেল কৰিলে দিব পৰা যায় আৰু 3টাতকৈ বেছি ছাবজেক্টত ফেল কৰিলে কিন্তু কম্পাৰ্টমেণ্টেল এক্সাম দিব পৰা নাযায় কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি 4টা ছাবজেক্টত ফেল কৰে তেন্তে তেনেকুৱা ছাত্ৰ ছাত্ৰীক কিন্তু কম্পাৰ্টমেণ্টেল এক্সাম দিবলৈ নিদিয়ে যিসকলে নেকি টোটেল 3টা ছাবজেক্টত ফেল কৰে তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এইবাৰ মেট্ৰিকত ফেল কৰিছা তো তোমালোকে চিন্তা নকৰিবা কিয়নো কম্পাৰ্টমেণ্টেল পৰীক্ষা কেইদিনমান পিছতে পাতিব সো কম্পাৰ্টমেণ্টেল পৰীক্ষা তোমালোকে ফেল নকৰা কাৰণ কম্পাৰ্টমেণ্টেল পৰীক্ষা বহুত ইজি হয়